গৰমে ৰা পানীয়া গুলাছ লৈ আছো ইমান গৰম এই কালেৰিটো শুনাই নাপে ইমান গৰম দিছি লৈ পানীয়া গুলাছ তাড়াতাড়ি এৰা মই এটা কথা ভাবছো আমিচোন বহুত দিন হল গুৰখা খাওচোন পাতাই নাই পাতপে লাগছিল গুৰখা খাওয়া পাতবি এনে পইচা পাতি ন আছি দেখা নাই হাজিৰা লগাব লাগে মই এই বুঢ়া মানুহ কষ্ট কৰিছো আপোনাক মই মানুহ মাতপে দিছো মানুহ মাতক আমাৰ ভণ্টিৰা বাদকো মাতবো সব মেনেজ কৰি দিব আপনি যাক বুলি কৈছো যাক লাগবে তই কৈছে যেতে যা ছাতটো লৈ আ বাবু জেঠাই কালি মানে তাৰমানে গুৰখা খাওয়া পাতছিলো তুমি অলপ যাবা কালিৰ সাজ মই ঘৰত নাখালি হ'ব হ'ব মাছ মাংস থাকবো না নাই মাছ মাংস দুটা থাকবো তাক মই হৈ যাব মই কালি ৰাতিপুৱাতে যাম 4টাতে ওলাম কালি কি তোমাক এটা কাম দিয়াও কি ভা কেইটামান চলি টুপৰি লৈ যাবা কালি চলি হ'ব দে টুপৰি লৈ যাম মই কেইটামান দিয়া নিবা যাবা কালি পুৰা যাম 4টাতে যাম বা কিবাকে কালি খানা সাকসেস মই কালি খানা খাম মা মই এতিয়াতে যাওঁ চাটটো দি কালি গেলি কি বাৰু নাই কালি যাব লাগব ৰ চলিকেইটাক ফোন কৰিলো হেল্ল' কালি এটা কালি এটা বম খানা হ'ব গম পাইছে না তামাম খানা হ'ব তহঁতক মই লৈ যাম গুৰখীয়া হিচাপে গুৰখীয়া তোৰ বয়স জানে নহয় কি নাম চলি আছে 16 মই 20ত গেলি গুৰখীয়া আছো তোৰ 16 বছৰ হৈ যাব এড্ৰেছ হেৰি মিলন চকৰ কাষতে বুজি পাইছ মই তোক ড্ৰপ কৰিম ঘৰত আহি কেনে তই ওলাই যাবি ওলাই আহিবি ধুতি চাৰ্ট পিন্ধবি দে বা কালি খানা খাম দে এই চলাটো দিয়ে এতিয়া যাওঁ মই হে জেঠাই মই আহি গলো বা কি গৰম চাইকেল লৈ আহিছো আকৌ বজাৰ কৰিব যাব লাগিব এবেগে চাহ কোনে খালা মই নাহোঁতে চাহ চুৰি কৰি দিছে খাবা বজাৰ লৈ আহিম পইচা আৰু গুৰখীয়া কেইটা গা ধুৱা দি আছো গা ধুৱাই আহি আছে আনিলো বজাৰ পৰা লৈ আহিলো নৰু কাটতে যাব লাগব চাহ একা বুলি ভাল আছিল নেকি যাক কত লৈ আহো যাক বা লৰু কাটতেও যাবা দিছি মোক এই মস্ত গৰম চাট্টা খাই লওঁ কোনো অহা নাই দেখোন বঢ়িয়া সৰুৰ বুটে বঢ়িয়া বুট দে যাই আছো নাই মুখত একো নাই তামোল খাইছো যাই আছো আন্দকটো দাঙি নিবা লাগছিল আমাৰ বাবুকে মাতা বাবু জেঠাই দাঙি নিবা লাগছিল নহয় চলিও দাঙিব লাগব দে দাঙি দে
ঘূৰিছে বুঢ়ো আলি কি হ'ল লাগিলে ঘূৰিছে ঘূৰিছে বুলি আমাৰ লিষ্টত আছে বুঢ়ো আলি কি হ'ল আৰু বুট চুট দিয়াক বোলে শাক বাচাতে সেনে ভাঙিব লাগছিল নহয় চলিকেইটাক দিবা তহঁতে দিব ৰখাত খিংকি ভাঙিছোন মই হেৰি চাহ লিংকি বনাওঁ মোক গেলি এক কাপ তইচোন ঘৰতে চলিয়ে কিয় খাওঁ কিহৰ খাওঁ খাওঁ কৰি থাকা কেনে কৰে জেঠাই মোৰ খাওঁ তইচোন ঘৰৰ চলটো হৈ কিনে খাওঁ খাওঁ কাই থাকাই খাবা পাবি নহয় যাচোন চাহ হেঞ্চি বনগে মই ঘৰত চলি মই একো নাখাওঁ মই ঘৰত চলি চলি ইয়াত মই ঘৰত চলি তইচোন এতে বহিলিয়ে চাহ হেঞ্চি বনগে যাওঁ মই ঘৰত চলি নহয় একো নাখাওঁ মই চাহে বনাওঁ জেঠাই চাহ আনছি হ'ল চাহ হেঞ্চি দিগে বিস্কুট ভাত চাত হ'ল নে ভাত চাত ৰেডি আছে মাংস চাংস হৈ উঠিল দি থৈ হ'ব দক বিস্কুটটো মোৰ তিনিহে নাত নেকি লৈ আহ দিয়া হ'ল আৰু মুচা শান্তি মই ঘৰতে চলি মই আকৌ খাব নাংগে মই কি আছো এই গৰমত মই ঘৰতে চলি মই দালি চম্ভাত দিবি আছো তই দালি কয় চৰু কয় মই তো দালি চম্ভাত দিবি আছো দালি কয় হলে শান্তি বাকি আছো বৰ্তমান হলে আৰু মই বহংগে অলবাকা তইচোন ঘৰৰে চলি কি ওৰ বই বেয়া লাগে ঘৰৰে চলি মই একো নাখাওঁ মই ঘৰতে নকওঁ দে মই ঘৰৰে চলি নহয় মই একো নাংগে খাবা যা ফটাফট দিলোগে দিলব লাগব বাপা ভাত দিছো বাপা পাতকেইখন দিয়া আছে ভাতকেইটা লৈ দা গোলত গীতা লৈ পুরো খাই আছে এনেকে দি থাক আৰু ডাঙৰ ডাঙৰ টুকুৰাকেইটা পুৰা বাচি বাচি দিছি তাকো মোক গেলি নৰবো এম পাইছো আকৌ মই যাওঁ দে বহু দে তাতে নালকে ক'লে মাতছা মাতা নাই যাওঁ দে একো নহয় দে খাওঁ একেলগে লগত চলি এটি নৰবোৱে একদম কষ্ট কৰছো মাংস তবি বুলি কৈছো মই খং উঠি যাব মোৰ যেটা ভাত নক তাড়াতাড়ি ভোক লাগছি দে ইনাম টাইমে যে কাম করলো তাড়াতাড়ি আনক পাছত পুরো ঝুই লৈ আইছো আনক তাড়াতাড়ি আতাইছ ডাইরেক্ট ভাতে খাবা না চাহ দিম ভাত দে চাহ নাখাতে গরম খালত ভাত দে
পাতো উঠছনে আ বাবা তো উঠছনে দোকাকে ভাত দিল কি মই উঠছোনে অ কৈছো উঠে এনে আলহী মানুহ মই ঘৰৰে মানুহ মই আকৌ নাখাওঁ অ মই ঘৰৰে মানুহ মই আনা এটা কাম কৰিবি অ বাপা ভাত দিছো আ ভাত অ এখানি হাতে ৰুছিল খা বয়স নাপতি বেয়া নাপাওঁ মই কিয় বেয়া পাম ঘৰৰে মানুহ তো বেয়া নাপাওঁ মই এনেকা খাম আমাৰ তো জ্বালাৰো জ্বালা নাই দেই আমাৰ তো মাছ মাংস ডেইলি চলে না মই বেয়া নাপাওঁ মই ঘৰৰে মানুহ বেয়া নাপাওঁ মই এনেকা খাম মই পানী উলিয়া নাই ঘৰৰে মানুহ আনকি মোক পানী মোক গেলে গামছা নৰালে ৰহ এখানে লৈ যাম আৰু মহং উঠলি বয়া চলি মই চলি কি হ'ল গামছা লাগে পা বেয়া চেয়া নাপি যায় এতিয়া ঘৰত আজিৰ পৰাতো ভুলতো নামাতবি মোক মই কৈছো নিমখ তেলেদি ভাত খুৱাই আচ্ছা জ্বালা নহয় জ্বালা দি নামাতবি বুলি কৈছো আজিৰ পৰাই কি আশা কৰি আছিলো পথাৰৰ মাংস ডাঙৰ ডাঙৰ টুকুৰা এন্দক চবকে দিছি মোক গেলি নৰাল নামাতবি আজিৰ পৰাই মোক মই যাওঁ আপোনালোকে কি চাই আছে এতিয়া ভিডিঅ'টো লাইক কৰা নাই নতুনকৈ যে ছাবস্ক্ৰাইব কৰে প্লিজ মইতো সুধা ভাত খালোঁ আপোনাৰতো আজি ভাত খাই কিনে মোৰ ভিডিঅ'টো চাই আছে আকৌ কি হেদি খাইছে মোক কমেণ্টত জনাব দিয়া মই নিমখ তেল খাইছোঁ নমস্কাৰ লাইক কৰি দিব